সেই কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভালে আছে। আজি যিহেতুকে কাতি বিহু আৰু কাতি বিহু উপলক্ষে আজি ভিডিঅ'টো বনালোঁ। আৰু আজি কাতি বিহু নামঘৰত প্ৰথমে শুশ্ৰূষা কৰা হ'ব, তাৰপিছত মানুহৰ ঘৰে ঘৰে। আৰু এতিয়া বৰষা যাবলৈ নাজানো, কিন্তু অলপ দেৰিকৈ যাব লাগিব নামঘৰলৈ। তো নামঘৰলৈ যাব লাগিব আজি কাতি বিহু আৰু চবেই বহুত লোকে নামঘৰলৈ এতিয়া গ'লে বৰ্তমান বহুত দেৰি হৈ গ'ল টাইম খেলে। আৰু আমাৰ এইটো হৈছে নতুন ঘৰটো দেখি এয়া পূৰা ঘৰ মানে আছোঁ আৰু এইফালে চাওক গাইজ, এইফালে চাওক এয়া আমি ক'ত আছোঁ, এইফালে অলপ এইটো ফিচাৰী আৰু জেগাডোখৰ চাওক কি ধুনীয়া আৰু বহুতেই ভাল লাগিছে থাকি ইয়াত। আৰু কি ক'বা ঘৰত আমাৰ পুৰণা ঘৰত ইমান ভাল লগা নাছিলে, ইয়ালৈ আহি তাতকৈ বেছিয়ে ভাল লাগিছে, বেছিয়ে ভাল লাগিছে। আৰু যেই নহওক আমাৰ এইফালে ঘৰখন আমাৰ হয় আৰু বহুতে শুনি আছে বৰষা কিমান মানে কেইমাহ হ'ল শুনি আছে বহুতে, মানে ছমাহ হ'লে ভৰিলি 7 মাহলৈ সোমাব এতিয়া হয় নাই, 7 মাহলৈ সোমাব অলৰেডি। আৰু 3 মাহ দিন আছে, 3 মাহ আছে আৰু বেবী মাহ হ'ব হয় নাই। আমাৰ এতিয়া বৰ্তমানৰ কাৰণে এনেকৈ ৰখা হৈছে। আৰু এখন দৰ্জা লগাবলৈ আছে, এখন দেখিছে এখন লগাই থোৱা আছে। এখন দৰ্জা লগালোঁ কমপ্লিটলি হৈ গ'ল, ওপৰত সেইবিলাক হৈ গ'ল, কাৰেণ্ট চব লগোৱা হৈ গ'ল দেখিছেনে। আমাৰ কাৰেণ্ট লগাই হৈ গ'ল আৰু বৰ্ডখন বৰ্তমান সৰুকৈ লগাই থোৱা আছে। আৰু বৰষা মই এতিয়া বৰ্তমান ইয়াতে শুওঁ, এইখন চাঙতে দেখিছেনে। মানে বৰষা মই বুলি নহয়, ভাইটি মই বৰষা তিনিটা এখন চাঙতে এতিয়া শুওঁ বৰ্তমান। মানে আৰু এখন চাং বনাই থকা হৈছে, কমপ্লিট হোৱা নাই বনাই। আৰু কাপোৰ চাপোৰ হৈ এইফালে থোৱা হয়। আৰু মোৰ পিচিটো দেখিছেনে মাক বাপেক নাইকিয়া নিচিনা হৈ গৈছে। আৰু এখন আমাৰ কাঁহী বাতি থোৱা চাং এখন। আৰু বাহিৰলৈ আপোনালোকক একচুট দেখুৱাই দিছোঁ আমাৰ যিডোখৰ জেগা মই মানে যিডোখৰ জেগা চফা কৰি আছোঁ, এইফালে চন্দন পুলি লগাই থৈছোঁ। আৰু ইয়াৰ পৰা হয় তালৈকে জেওৰা দি দিছোঁ গোটেই ৰাউণ্ডটো। মানুহে কয় বোলে ঘৰৰ বাৰী কিনাই জেওৰা দিব লাগে, আৰু এইটো লগালে দিছিলে বাহিৰত লগাই থোৱা হৈছে। আৰু যিহেতুকে ইয়াত কাম কৰি থকা প্ৰায় 1 সপ্তাহমানে হ'লেও কামবোৰ কমপ্লিট হোৱাতে নাই। আৰু এইফালে দেখিছেনে শ্ৰীকৃষ্ণই আৰু আমাৰ কি আছিলে পাহৰিয়ে কৈছোঁ, কৃষ্ণ এইফালে কৃষ্ণৰ ফটো, এইফালে মানে দুৰ্গা মা বুলি ক'লেও একো নহয়। আৰু লগাই দিছোঁ দুকপি, খাই লৈ আহিছোঁ পূজা চাবলৈ যাওঁতে। আৰু পূজা চাবলৈ যাওঁতে লৈ আহিছোঁ আমি দুখন ফটো। আৰু হাই গাইজ কি খবৰ সকলোৰে বুলি ক'লে আৰু এনেকৈ মন মাৰি থাকে। এইবিলাক চাওক ৰ'দটো দি আছে কাৰণে ধুনীয়া দিছে অকণমান জুম কৰি দেখুৱাই দিছোঁ, পূৰা ৰ'দ দি আছে। আৰু যেই নহওক আজি কাতি বিহু, আজি গধূলি খানাটো অকণমান ধুনীয়া হ'ব লাগিব। ৰুটি মাংসৰ লগত আজি ভাত খাম ন, ধুনীয়া ৰুটি মাংসৰ লগত ভাত খাম বুলি কৈছোঁ। চৰি গাইছ বেছিকৈ হৈ গৈছে, ৰুটি মাংস ভাত বুলিহে ওলাই গৈছে, ক'ব লাগে ৰুটি মাংস খাওঁ আজি। গাহৰি মাংস কাটে আনি ওচৰতে দোকান এখন আছে, আনিব যাম। গাহৰি মাংস খাম। আৰু বহুতে কৈ আছে দাদা অলপ লং ভিডিঅ' দিব, অকণমান মানে ভিডিঅ'টো অকণমান দীঘল হ'ব লাগে। সেইকাৰণে অলপ চলপ দীঘল কৰি দিছোঁ, আৰু বাকী যি নহওক মানে ভিডিঅ' আজি 3-4 দিন হ'ল আকৌ ভিডিঅ' দিম বুলি কৈ আকৌ মাজতে দিয়া হোৱাই নাছিলে। ভাবিলোঁ কালিতো লক্ষী পূজা উঠি গ'ল, কালিতো ভিডিঅ' বনাব সময় নহ'ল। আজি কাতি বিহু যিহেতুকে ভিডিঅ' বনাইছোঁ। আৰু নামঘৰলৈ যাব পাৰিবও পাৰোঁ নোৱাৰিবও পাৰোঁ, কিন্তু সেইডোখৰ আপোনালোকক দেখাব নোৱাৰিবও পাৰোঁ। কিন্তু গ'লে মানে নিশ্চয় দেখুৱাম,
Just আপনাকে হেডফোনে পানি দিব যোনে যোনে ভাল পায় আৰু আমাৰ লিষ্টেনাৰ ইউটিউব ফেমিলি এখন পূৰা কমপ্লিট হ'বলৈ গৈ আছে। ফেচবুকত 27,000 কমপ্লিট হৈ গ'ল। সেইকাৰণে বহুত খুচি আৰু খুচি আৰু কেইদিনমান আছে ইউটিউবত পে'মেণ্ট পাম।